channel. আজি vlogটো অলপ ইন্টাৰেষ্টিং হ'ব বিকজ মই গৈ আছোঁ এখন salonলৈ তেওঁলোকৰ লগত মোৰ কোলাবোৰেশ্যন আছে সো কি হয় কি কৰোঁ সব দেখাই দেখিম চাই থাকিব শেষলৈ এণ্ড সাবস্ক্ৰাইব আৰু লাইকো কৰি দিব মই জাষ্ট আহি পালোঁ ৰাইজ আৰু এইখনেই হৈছে চেলনখন ষ্টাইল এণ্ড চিজাৰ ইউনিচেক্স চেলন আৰু বলকচোন এতিয়া যাওঁ আৰু এড্ৰেছটো মই স্ক্ৰীনত দি দিছোঁ বাৰু আপোনালোকে চাই ল'ব প্ৰাইজৰ মেনুখন মই ভিডিঅ'ৰ একেবাৰে লাষ্টত এড কৰি দিছোঁ খুবেই এফৰ্ডেবল প্ৰাইচ হয় ৰাইজ চেক কৰি ল'ব আৰু একচুৱেলি যেতিয়া মোক কোলাবোৰেশ্যনৰ কাৰণে কণ্টেক্ট কৰা গৈছিলে তেতিয়া তেখেতসকলে হেয়াৰ এণ্ড স্কিনৰ দুটাৰে যিকোনো এটা মোক চুজ কৰিব দিছিলে আৰু যিহেতু মই কেৰাটিন ৰিচেণ্টলি কৰিলোঁ চ' ভাবিলোঁ কি মই স্কিনৰ ওপৰতে কৰোঁ আৰু গৈ পাই গম পালোঁ যে মই এটা প্ৰাইমেৰী ফেচিয়েল ছাৰ্ভিচ দিব তেখেতসকলে দেখাই দেখিম চাব চ' প্ৰডাক্টখিনি দেখি পেলাই গম পাইছে চাগে ফেচিয়েলটো হ'ব লোটাছৰ ফেচিয়েল চ' ষ্টাৰ্ট কৰিম আৰু চাই থাকিব ফাৰ্ষ্টতে ফেচটো ক্লিন আপ কৰাই ল'লে আৰু থ্ৰেডিঙো কৰি দিলে নৰ্মেলি মই থ্ৰেডিং নকৰোঁ বাট আজি কৰিলোঁ আৰু ষ্টেপছবোৰ ধুনীয়াকৈ দেখাই গৈ আছোঁ আপোনালোকে এই প্ৰডাক্টখিনি যদি কিনি লয় ঘৰতো এপ্লাই কৰিব পাৰিব আৰু পলিউশ্যনৰ কাৰণে একচুৱেলি বহুত ব্লেক হেডছ হয় আমাৰ চ' সেইখিনি আঁতৰাই দিছে ৰাইজ এটা কথা কওঁ যে এইটো মেল ফিমেল বুলি একো নাই সকলোৱে কৰিব পাৰে আৰু যোনটো ইনষ্টেণ্ট গ্ল' আপোনালোকে দেখা পাব ভিডিঅ'তে দেখা পাব চ' একচুৱেলি এইটো বহুতেই বেনিফিচিয়েল হয় আৰু ইমান ধুনীয়াকৈ তেখেতসকলে একদম অলপো কষ্ট নোপোৱাকৈ কৰাই দিছে মোক চ' চাই থাকিব লাষ্টলৈকে আৰু এইটো দেখিছেনে কি ইউজ কৰিছে এইটো হৈছে অ'জন থেৰাপি বিকজ মোৰ স্কিনত কেইদিনমান আগত মোৰ একনি হৈছিলে পিম্পলছ হৈ পেলাই স্কিনটো মানে একদম ৰেড কিছুমান দাগ পৰিছিলে সেই বস্তুখিনি নাইকিয়া কৰিবৰ কাৰণে ইউজ কৰিছে এইটো ৰিংকলছ নাইকিয়া কৰে অ'ভাৰঅল স্কিন টোনটো ধুনীয়া কৰি পেলায় চ' এইটো একচুৱেলি বেনিফিচিয়েল হয় আৰু এইটো ইউজ কৰাৰ পিছত মোৰ ফেচটো ইমান লাইট ফিল হৈছে আপোনালোকে নিজে দেখিছে চাগে আৰু এটা অনেষ্ট ৰিভিউ দিব বিচাৰিছোঁ মানে একচুৱেলি মই বহুতখিনি নিজে ইনষ্টেণ্ট ফিল কৰিছোঁ ফেচটো আৰু ইয়াৰ বেনিফিটছ বহুত আছে যে আপোনাৰ স্কিন হাইড্ৰেশ্যনৰ কাৰণে ভাল কলাজেন প্ৰডাকশ্যনৰ কাৰণে ভাল এণ্টি এজিং ব্লাড চাৰ্কুলেশ্যন মাছল ৰিলেক্সেশ্যনৰ কাৰণে ভাল আৰু একনি যিসকলৰ আছে সেই একনি আৰু ডাৰ্ক স্পটৰ কাৰণে ভাল চ' বহুতখিনি বেনিফিট আছে আপোনালোকে নিশ্চয় ট্ৰাই কৰিব আৰু হাইলি ৰেকমেণ্ড কৰিছোঁ মই এইটো হৈছে লাষ্ট ষ্টেপ লোটাছৰে ফেচ পেক এটা লগাইছে 15-20 মিনিট ৰাখি পেলাই দেন যেতিয়া অলপ ড্ৰাই হ'ব ধুনীয়াকৈ মাছাজ কৰি পেলাই ক্লিন আপ কৰি দিছে ফেচটো আৰু ৰিজাল্টটো আপোনালোকে এতিয়া দেখিবই চাই থাকক ভিডিঅ'টো আৰু এটা কথা যে এই ফেচিয়েলটো হৈছে হাৰ্বেল ফেচিয়েল চ' তেখেতসকলে কোৱা মতে একো ছাইড এফেক্ট নাই আৰু সকলো ধৰণৰ স্কিনৰ মানুহে কৰিব পাৰিব প্লাছ সকলো ধৰণৰ এইজৰ মানুহে কৰিব পাৰিব অফক'ৰ্ছ 25+ হোৱাৰ পিছত ফেচিয়েল কৰিব লাগে মই যিমান জানো চ' মই ৰেকমেণ্ড কৰোঁ চাওকচোন মোৰ স্কিনটো একচুৱেলি গ্ল' হৈছে ন' ডাউট স্পটখিনি এতিয়ালৈকে যোৱা নাই এবাৰত নাযায় কেতিয়াও চ'
চ' ছাৰ্ভিচ একচুৱেলি বহুত ভাল হয় আৰু এমপ্লয়িজবোৰ এক্সপিৰিয়েঞ্চড হয় চ' আপোনালোকে ডেফিনেটলি আহিব পাৰে যদি আপোনালোকে ৰাজগড়ৰ ফালে থাকে একদম ঘৰৰ ওচৰতে হ'ব চ' আহিব পাৰে আৰু আজিৰ কাৰণে বাই বাই টেক